নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটা হৃদয়স্পৰ্শী কাহিনীৰ মাজলৈ। কিন্তু তাৰ আগতে বন্ধুসকল, চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিব। আহক তেন্তে কাহিনীটো আৰম্ভ কৰোঁ। কেতিয়াবা জীৱনে এনে এটা মূৰ লৈ আনে য'ত এখন ৰুটিৰ সন্ধানো সন্মানতকৈ ডাঙৰ যেন লাগে, আৰু য'ত থালত থকা খাদ্য কাৰোবাৰ জীৱনৰ আটাইতকৈ মূল্যৱান উপহাৰ হৈ পৰে। এই কাহিনী আৰম্ভণিও এনে এটা ভোকৰ পৰা হয় যিটো কেৱল পেটৰ নাছিল, আত্মাৰ ভোক আছিল, মানৱতাৰ ভোক আছিল। ৰাতি প্ৰায় ৮ বজাৰ সময় আছিল। গৰমৰ তীব্ৰতা চৰমত আছিল। কিন্তু যেতিয়া পেটত একো নাথাকে তেতিয়া যেন ঠাণ্ডা গৰমৰ কথা পাহৰি যোৱা যায়। পাটনা চহৰৰ মাজত এখন হোটেলৰ বাহিৰত এজন ক্ৰিস্কাই ধূলিৰে মলিন ক্লান্ত বৃদ্ধ থিয় হৈ আছিল। তেওঁৰ বয়স প্ৰায় ৬০ৰ আশে-পাশে হ'ব পাৰে, আৰু তেওঁ মুখখন এনে আছিল যেন সময়ে তেওঁক চেপি ধৰি এৰি দিছিল। তেওঁৰ নাম আছিল হৰিনাথ মিশ্ৰা। তেওঁ লাহে লাহে হোটেলৰ ভিতৰলৈ সোমাই গ'ল। তাত শীতল বতাহ আৰু চিকচিকীয়া টেবুলবোৰ যেন আন এখন জগতৰ বস্তু যেন লাগিছিল। ৰিচেপশ্যনত বহি থকা এজন ল'ৰা তৎক্ষণাতে উঠি থিয় হ'ল, আৰু যেতিয়া হৰিনাথে কঁপি থকা মাতৰে ক'লে, বেটা, কিবা বাকী থকা খাদ্য আছে নেকি? তেতিয়া সেই ল'ৰাটোৱে হাঁহি উঠিল। তাৰপিছত চকু ফুৰাই ক'লে, ইয়াত কোনো ধৰ্মশালা নেকি? ওলাই যায় ইয়াৰ পৰা আৰু আগলৈ নাহিবি। হৰিনাথৰ চকুত পানী আহিল। ওঠ কঁপিবলৈ ধৰিলে, আৰু তেওঁ ঘূৰি যাবলৈ ওলোৱাৰ সময়তে এগৰাকী তীব্ৰ পদক্ষেপৰ মহিলা হোটেলত সোমাই আহিল। তেওঁ আছিল সন্ধ্যা দেৱী, এই হোটেলৰ মালিক। তেওঁ যেতিয়া দেখিলে যে এজন বৃদ্ধক অপমান কৰা হৈছে, তেওঁ খোজ ৰখাই দিলে আৰু সুধিলে, কি হৈছে পিতা? ৰিচেপশ্যনৰ ল'ৰাটোৱে কথা তেওঁৰ কাণত পৰিল, আৰু তেওঁৰ চকুত জুই জ্বলি উঠিল। তেওঁ তৎক্ষণাতে আগবাঢ়ি বৃদ্ধক সহায় কৰিলে আৰু ক'লে, পিতা আহক, আপুনি মোৰ অতিথি। কাছৰ ডাঙৰ টেবুলৰ ওচৰত এখন চকী টানি তেওঁক বহুৱাই দিলে আৰু ক'লে, অলপ ৰৈ থাকক, আপোনাৰ বাবে খাদ্য আনিম, গৰম আৰু সতেজ। হৰিনাথই কঁপি থকা হাতেৰে হাতজোৰ কৰি ক'লে, বেটি, ভগৱানে তোমাক সুখী ৰাখক। বহুত ভোক লাগিছিল, কেইবাদিনৰ পৰা এনেকৈ পেট ভৰাই খাদ্য খোৱা নাই। তেওঁ তেতিয়া তেওঁৰ বাবে খাদ্য আনিবলৈ ব্যৱস্থা কৰি আছিল। তেতিয়াই হোটেলৰ ভিতৰৰ পৰা এগৰাকী 13-14 বছৰীয়া ছোৱালী দৌৰি আহিল। তেওঁ আছিল সন্ধ্যাৰ জীয়েক আৰোহী। আৰোহী দৃষ্টি সেই বৃদ্ধৰ ওপৰত পৰিল। তেওঁৰ মুখৰ ৰং উৰি গ'ল, চকু ফাটি থাকিল, আৰু তেওঁ চিঞৰি উঠিল, ককা, আপুনি ইয়াত? গোটেই হোটেলটো স্তব্ধ হৈ পৰিল, আৰু তাত থিয় হৈ থকা সন্ধ্যাও বিস্মিত হৈ পৰিল। হৰিনাথে তেওঁৰ ক্লান্ত চকুৰে আৰোহীক চালে, কিন্তু একো বুজি নাপালে। তেওঁৰ মুখত সেই একেই বিভ্ৰান্তি, সেই ভোক, সেই ক্লান্তি, আৰু এতিয়া এটা নতুন আচৰিত আছিল। আৰোহী দৌৰি তেওঁৰ ওচৰলৈ গৈ তেওঁৰ সন্মুখত চকীত বহিল, আৰু তেওঁৰ কঁপি থকা হাতখন নিজৰ হাতত লৈ ক'লে, আপোনাৰ মনত নাই? আপুনি সেইদিনা সেই দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিছিল পাপাক, মোক, দুয়োজনকে। হৰিনাথ থমকি হ'ল। তেওঁৰ মনত কুঁৱলী উঠিল, আৰু তাৰ পিছত এটা ছবি স্পষ্ট হ'বলৈ ধৰিলে। সেই ৰাতি ৰাস্তাত চিঞৰি থকা ছোৱালী, অজ্ঞান মানুহ, আৰু ৰাস্তা জাম হৈ পৰিছিল। হয়, কিবা কিবা মনত পৰিবলৈ ধৰিলে। সন্ধ্যা এতিয়া একেবাৰে স্তব্ধ হৈ পৰিল। তেওঁ আৰোহীৰ পৰা সুধিলে, বেটি, তুমি ইয়াক চিনি পোৱা নেকি? কোন এইজন? আৰোহীৰ চকুৰ পৰা চকুলো ববলৈ ধৰিলে। তেওঁ মাকৰ ফালে চাই ক'লে, মা, এইজনেই সেই ককা যিয়ে আমাৰ জীৱন ৰক্ষা কৰিছিল। সেই ৰাতি যেতিয়া আমি তোমাক ছাৰপ্ৰাইজ দিবলৈ গৈছিলোঁ আৰু ৰাস্তাত আমাৰ গাড়ীৰ ভয়ংকৰ দুৰ্ঘটনা হৈছিল, পাপা অজ্ঞান হৈ পৰিছিল, মই আবদ্ধ হৈ আছিলোঁ। সকলোৱে দৰ্শকৰ দৰে চাই আছিল, কিন্তু কেৱল এই ককাইহে সহায় কৰিছিল। সন্ধ্যাৰ ওঠ কঁপিবলৈ ধৰিল। তেওঁ দুখজ পিছলৈ গ'ল, আৰু এটা মুহূৰ্ততে সেই গোটেই ৰাতিখিনি তেওঁ চকুৰ উঠি আহিল। সেই ৰাতি যেতিয়া হাস্পাতালত ডাক্তৰে কৈছিল আৰু 5 মিনিট দেৰি হ'লে হয়তো জীৱন নাথাকিলহেঁতেন, সন্ধ্যাই কঁপি কঁপি পিতাৰ ফালে চাই ক'লে, আপুনিয়েই সেইজন? হৰিনাথই অতি লাহে লাহে মূৰ জোকাৰি দিলে আৰু ক্লান্ত হাঁহিৰে ক'লে, বেটি, মই কি কৰিলোঁ? সেয়া এজন মানুহৰ কৰ্তব্য আছিল। নহয় পিতা, কোনো নাছিল। সন্ধ্যাৰ মাত ভৰি উঠিল। প্ৰত্যেকেই দৰ্শক আছিল, কিন্তু আপুনি আমাক পুনৰ জীৱন দিলে, আৰু আজি আপোনাৰ 2 বেলাৰ ৰুটিও নাই।
তেওঁ তাত থিয় হৈ ৰ'ল, কিন্তু তেওঁৰ চকুৰ পৰা বোৱা চকুৰো এতিয়া ৰোৱা নাছিল। ৰিচেপশ্যনত থিয় হৈ থকা ল'ৰাটোৰ মূৰ তললৈ নামি গ'ল। তেওঁ নিজৰ ওপৰত লাজ পাইছিল। সন্ধ্যাই তেওঁ ঠালে চাই কঠিন সুৰত ক'লে, যদি আজিৰ পিছত কোনো দৰিদ্ৰক ভোকত ঘূৰাই পঠিওৱা হয় তেন্তে বুজি ল'বা তোমাৰ চাকৰি ইয়াতে শেষ। এই হোটেলখন মোৰ চিন্তাৰ দাপোন, আৰু মোৰ চিন্তাত মানৱতা প্ৰথম। পিতাক সন্মুখৰ চাকিত বহুৱাই তেওঁ নিজৰ হাতেৰে তেওঁৰ সন্মুখত খাদ্য পৰিৱেশন কৰিলে। কেইজনমান অতিথিয়ে, যিসকলে কিছু সময় আগতে তেওঁক চাই আছিল, এতিয়া নীৰৱে চাই আছিল, যেন নিজৰ চিন্তাক খোজাৰ চেষ্টা কৰিছিল। কিছু পিছত যেতিয়া পিতাই খাদ্য খাই শেষ কৰিলে, তেওঁ আকৌ হাতজোৰ কৰি ক'লে, বেটি, তৃপ্ত হৈ গ'লোঁ। তুমি কেৱল পেট ভৰা খাদ্যই নহয়, আত্মালৈকো শান্তি দিলা। সন্ধ্যা লাহে লাহে ক'লে, পিতা, এতিয়াৰ পৰা আপোনাক কেতিয়াও ভোকত থাকিবলৈ নিদিওঁ। যেতিয়া ভোক লাগে ইয়ালৈ আহিব। এই হোটেল এতিয়া আপোনাৰো। হৰিনাথৰ চকুত পানী আছিল, কিন্তু এতিয়া সেই পানীত অসহায়তা নাছিল, এটা আপোনত্ব জিলিকি আছিল। সেই আপোনত্ব যিটো তেওঁ বহু বছৰৰ পিছত অনুভৱ কৰিছিল, যেতিয়া কোনোবাই তেওঁক কেৱল পিতা বুলি নহয়, সন্মানেৰে এখন চকী দি সতেজ খাদ্য পৰিৱেশন কৰি ক'লে, এতিয়া এই ঠাই আপোনাৰো। সেই ৰাতি কিবা এটা সলনি হৈ গ'ল। সন্ধ্যাই পিতাৰ পৰা সুধিলে, পিতা, আপুনি ক'ত থাকে? কাৰ লগত থাকে? আপোনাৰ কোনো আপোনজন আছে নেকি? হৰিনাথে অতি লাহে মাতেৰে মূৰ তললৈ নমাই উত্তৰ দিলে, এতিয়া কোনো নাই বেটি। পত্নীৰ মৃত্যুৰ বহু বছৰ হ'ল, আৰু সন্তানবোৰ এতিয়া কেৱল কাগজৰ নামতে আছে। তেওঁলোকৰ বাবে মই থকাটো বোজা যেন লাগিছিল, গতিকে এটা ৰাতি সকলো এৰি আহিলোঁ। তাৰ পিছত কাৰো লগত পুনৰ লগ হোৱাৰ সাহস জুতি নুঠিল। এই কথা ক'বলৈ গৈ তেওঁ যি দীঘলীয়া উশাহ ল'লে, তাত অকলশৰীয়াতা আছিল, সময়ৰ আঘাত আছিল, আৰু সেই সকলো অপমান লুকাই আছিল, যিবোৰ এজন পিতাকে তেওঁ নিজৰ সন্তানৰ পৰা পাইছিল। সন্ধ্যাৰো আৰু সি নীৰৱ আছিল, কিন্তু তেওঁলোকৰ চকুত সন্মানো আৰু সহানুভূতিও দুয়োটা উঠি আহিল। সন্ধ্যাই লাহে লাহে পিতাৰ হাত ধৰি ক'লে, পিতা, এতিয়ালৈকে অকলে সহ্য কৰিলে, কিন্তু এতিয়াৰ পৰা এদিনো অকলে নাথাকিব। আপুনি যদি বিচাৰে আমাৰ লগত ঘৰলৈ আহক, নহ'লে মই আপোনাৰ বাবে এটা পৃথক ঠাইৰ ব্যৱস্থা কৰিম, য'ত আপোনাৰ যত্ন, ঔষধ, খাদ্য সকলো সময় থাকিব, আৰু আপুনি আৰামে জীয়াই থাকিব পাৰিব। হৰিনাথে কিবাকৈ ক'বলৈ মুখ খুলিছিল, কিন্তু কিছুমান শব্দ মুখৰ ভিতৰতে আবদ্ধ হৈ পৰিল। তাৰপিছত ক'লে, বেটি, তুমি সঁচাকৈ এনেকৈ কৰিবা? কোনো সম্পৰ্ক নোহোৱাকৈ? সন্ধ্যাই হাঁহি ক'লে, সম্পৰ্ক তেজৰ নহয় পিতা, সম্পৰ্ক মানৱতাৰ হয়, আৰু আপুনি আমাৰ বাবে সেই মানুহ যাৰ কাৰণে মোৰ পৰিয়াল আজি সম্পূৰ্ণ। সেই মুহূৰ্ততে তেওঁ তেওঁৰ স্বামী ৰমেশক ফোন কৰিলে, যিয়ে সেই ৰাতি হাস্পাতালৰ পৰা সুস্থ হৈ উভতি অহাৰ পিছত জীৱনক নতুন দৃষ্টিৰে চাবলৈ ধৰিছিল। ৰমেশ তৎক্ষণাৎ হোটেলত উপস্থিত হ'ল। তেওঁ যেতিয়া হৰিনাথক দেখিলে, তেওঁৰ মুখত সঁচা সন্মান উঠলি উঠিল, আৰু তেওঁ নত হৈ ক'লে, পিতা, আজি আমি তিনিজন ইয়াত আছোঁ কেৱল আপোনাৰ কাৰণে। যদি আপুনি নাথাকিলেহেঁতেন বাক্যটো অসম্পূৰ্ণ হৈ ৰ'ল। কিন্তু হৰিনাথে সকলো বুজি পালে। ৰমেশে আগবাঢ়ি তেওঁৰ হাত ধৰি ক'লে, অনুগ্ৰহ কৰি আমাৰ লগত আহক, ঘৰত পাপাৰ কোঠাত থাকক, যিটো এতিয়ালৈকে খালী আছে, যেন এইটোৱেই তাৰ অপেক্ষাত আছিল। হৰিনাথৰ ভৰি কঁপি আছিল, কিন্তু সেই কঁপনি ক্লান্তিৰ নাছিল, সেই কঁপনি সেই আৱেগৰ আছিল, যিবোৰ বহু বছৰৰ পিছত কাৰোবাৰ আপোন মাত শুনি ভিতৰৰ পৰা কঁপি উঠিছিল। পাপাৰ কোঠাত শব্দবোৰে যেন তেওঁক তেওঁৰ হেৰাই যোৱা অস্তিত্বৰ সৈতে পুনৰ সংযোগ কৰি আছিল। সন্ধ্যা, ৰমেশ আৰু আৰুষিয়ে তেওঁক লগত লৈ ঘৰলৈ আহিল। ঘৰ কি আছিল? এটা ডাঙৰ প্ৰেমেৰে ভৰা আশ্ৰয়, য'ত দেৱালত সজোৱা ফটো নাছিল, সম্পৰ্কৰ উষ্ণতা আছিল। প্ৰতিটো চুক যেন এতিয়া হৰিনাথৰ উপস্থিতিৰ অপেক্ষাত আছিল। কোঠাত সোমাই যেতিয়া হৰিনাথই বিচনাত বহিবলৈ চেষ্টা কৰিলে, সন্ধ্যাই সহায় কৰিলে আৰু ক'লে, এতিয়া এই সকলো আপোনাৰ পিতা, এতিয়াৰ পৰা এই ঘৰত কোনেও আপোনাক অকলে এৰি নাযায়। পিছৰ কেইদিনমানৰ ভিতৰতে তেওঁলোকে সেই কোঠাটো এজন বৃদ্ধৰ প্ৰয়োজনীয়তাৰ সন্মানত সজাই ল'লে। নৰম বিচনা, আলমাৰীত কাপোৰ, টেবুলত ঔষধ, আৰু এজন ৱাৰ্ডেনৰ দৰে চাকৰ, যে সদায় তেওঁৰ যত্ন লৈছিল। প্ৰতি দেওবাৰে সন্ধ্যা, ৰমেশ আৰু আৰুষিয়ে তেওঁৰ লগত সময় কটাইছিল। হৰিনাথে কেতিয়াবা ফুটপাথত শুইছিল, এতিয়া সেই পৰিয়ালৰ পিতা হৈ পৰিছিল। ৰমেশ এজন উকিল আছিল। যেতিয়াই নতুন কেছ আহিছিল বা কোনো সমস্যা হৈছিল, পিতাৰ ওচৰত বহি পৰামৰ্শ লৈছিল। পিতাই তেওঁৰ অভিজ্ঞতাৰ পৰা যি পৰামৰ্শ দিছিল, তাত কিতাপৰ ভাষা বা আদালতৰ ভাষা নাছিল, কেৱল জীৱনৰ সত্য আছিল।
আৰুষিয়ে যেতিয়া স্কুলত কোনো কথাত দোষী হৈছিল তেতিয়া পিতাই তেওঁক বুজাইছিল, মইনা, জয় পৰাজয়তকৈ বেছি গুৰুত্বপূৰ্ণ এইটো যে তুমি কাৰ বাবে যুঁজিলা আৰু কেনেকৈ যুঁজিলা। লাহে লাহে হৰিনাথৰ প্ৰভাৱ গোটেই ঘৰত উপচি পৰিল। সন্ধ্যাই যেতিয়া হোটেলৰ ব্যৱসায়ত কোনো পৰিৱৰ্তন আনিছিল তেতিয়া পিতাৰ পৰামৰ্শ লৈছিল। পিতাই কৈছিল, বেটি, উপাৰ্জনাৰ পথ সেইটো য'ত কাৰো ক্ষতি নহয় বৰঞ্চ কাৰোবাৰ সহায় হয়। সময় লাহে লাহে পাৰ হৈ গ'ল, ঋতু সলনি হ'ল আৰু তাৰ লগে লগে হৰিনাথৰ জীৱনো সলনি হ'ল। যি মানুহে কেতিয়াবা মানুহৰ বাকী থকা থালৰ পৰা নিবলা তুলিছিল এতিয়া সেই ঘৰৰ আটাইতকৈ সন্মানীয় আৰু প্ৰিয় সদস্য হৈ পৰিছিল। ঘৰৰ প্ৰতিটো সৰু বীৰৰ সিদ্ধান্তত তেওঁৰ মতামত লোৱা হৈছিল আৰু সবাতকৈ ডাঙৰ কথা, তেওঁ এতিয়া কোনো বুঢ়া ভিখাৰী নকুল, পিতা বুলি সন্মান আৰু প্ৰেমেৰে মাতিছিল। ৰমেশে কেইবাবাৰো তেওঁক কৈছিল, পিতা, যদি আপুনি সেইদিনত নাথাকিলেহেঁতেন তেন্তে আজি এই ঘৰ, এই পৰিয়াল সকলো অসম্পূৰ্ণ হ'লহেঁতেন। হৰিনাথে সদায় হাঁহি উঠি কৈছিল, বেটা, সেয়া মোৰ ভাগ্য আছিল যিয়ে মোক আকৌ এবাৰ আপোন কৰি তুলিলে, নহ'লে মই তেন্তে কেৱল এজন ভোকাটোৰ ভিখাৰী আছিলোঁ। কিন্তু এদিন যেতিয়া তেওঁৰ স্বাস্থ্য অলপ বেয়া হ'ল, ডাক্তৰে ক'লে, বয়সৰ প্ৰভাৱ, কিন্তু চিন্তাৰ কথা নহয়। সন্ধ্যাই তৎক্ষণাত সিদ্ধান্ত ল'লে যে এতিয়া পিতা আমাৰ লগতে থাকিব, ক'তো নাযায়। ৰমেশে তেওঁৰ বিচনা নিজৰ কোঠাৰ ওচৰত লগাই দিলে আৰু আৰক্ষীয়ে প্ৰতি ৰাতি তেওঁক স্কুলৰ কথা নোকোৱাকৈ শুৱাই নাছিল। হৰিনাথৰ কোঠাই এতিয়া পৰামৰ্শৰ কেন্দ্ৰ হৈ পৰিছিল। হোটেলত নতুন শাখা খোলাৰ আগতে সন্ধ্যাই যেতিয়া তেওঁৰ সন্মুখত পৰিকল্পনা ৰাখিলে তেতিয়া পিতাই ক'লে, বেটি, মাত্ৰ এইটো মনত ৰাখিবা, নতুন ইমাৰতবোৰ ওখ হ'ব পাৰে কিন্তু তাত মানৱতাৰ ভেটি মজবুত হ'ব লাগে। আৰু সেই পৰামৰ্শৰ পৰাই সন্ধ্যাই হোটেলৰ এটা অংশ দৰিদ্ৰৰ বাবে দয়া ভোজন কেন্দ্ৰ নামেৰে আৰম্ভ কৰিলে, য'ত প্ৰতিদিনে শতাধিক লোকক বিনামূলীয়া খাদ্য দিয়া হ'ল। পিতাৰ দিয়া চিন্তা এতিয়া সমাজত গুঞ্জৰিত হৈছিল। এটা সন্ধিয়া পিতা বাৰান্দাত বহি আছিল। সূৰ্য ডুবি আছিল, শীতল বতাহ বৈ আছিল আৰু সি তেওঁৰ ওচৰত বহি ক'লে, ককা, যদি সেইদিনা আপুনি আমাক ৰক্ষা নকৰিলেহেঁতেন তেন্তে আজি সকলো নহ'লহেঁতেন। হৰিনাথে তেওঁ মূৰত হাত ফুৰাই ক'লে, মাজনী, মানৱতাৰ ঋণ ধনেৰে নহয়, হাঁহিৰে হয়, আৰু তোমালোকে মোক জীৱন দিলা, ইয়াতকৈ ডাঙৰ পুৰস্কাৰ কি হ'ব পাৰে। চকুত চকুলো আছিল, কিন্তু সেই চকুলো এতিয়া তিৰস্কাৰ বা ভোকৰ নাছিল, সেইবোৰ আছিল স্বীকৃতি আৰু প্ৰেমৰ। গতিকে বন্ধুসকল, কেতিয়াও কাৰো কাপোৰৰ দ্বাৰা তাক বিচাৰ নকৰিবা, কাৰো ভোকক সামান্য নাভাবিবা আৰু কেতিয়াও কোনো বৃদ্ধৰ ক্লান্ত চকুৰ পৰা চকু ফুৰাবলৈ কুণ্ঠিত নহবা। হয়তো তেওঁ নিজৰ জীৱনত এনে কিছু ক্ষত সহ্য কৰিছে যাৰ আমি কল্পনাও কৰিব নোৱাৰোঁ। আপোনাৰ মত কি? আজিৰ পৃথিৱীত প্ৰতিজন বৃদ্ধই এনে সন্মান পাব লাগে নেকি? আপুনি কেতিয়াবা কোনো অসহায় মানুহক সহায় কৰিছেনে? তলত মন্তব্যত নিশ্চয় লিখিব, কাৰণ আপোনাৰ এটা বাক্যই কাৰোবাৰ হৃদয় স্পৰ্শ কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ইয়াক লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু পৰৱৰ্তী কাহিনীত নতুন চিন্তা আৰু নতুন অনুভৱৰ সৈতে লগ পাম। ধন্যবাদ।